মানে ফনি থাকে যেহেতু মেৰিট থাকিবই লাগে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে হোৱাটছ ইন মাই পাৰ্চ বা হোৱাটছ ইন মাই বেগ। আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে মই ক'ৰবালৈ গ'লে মোৰ বেগত মই কি কি বস্তু কেৰি কৰোঁ। ঠিক আছে, তেনেহ'লে ব'লক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চ' প্ৰথমতে মই আপোনালোকক দেখুৱাওঁ মোৰ বেগটো, যোনটো মই কাৰেণ্টলি ইউজ কৰি আছোঁ আৰু এতিয়া মোৰ ওৱান অফ দ্য মষ্ট ফেভৰেট হৈ আছে। বেগটো হৈছে এইটো মই নতুনকৈ কিনিছোঁ। আপোনালোকে মোৰ গুৱাহাটী যোৱা ভিডিঅ'টো নিশ্চয় চাইছে। সেই ভিডিঅ'টো মানে গুৱাহাটীলৈ যোৱাৰ আগে আগে মই এই বেগটো কিনিছিলোঁ। দেখিছেনে আপোনালোকে? বহুত ধুনীয়া হয় এই বেগটো। সেয়া দেখিছে, ইয়াত দুটা কালাৰ আছে আৰু ইয়াত বেগটো চবতছে বেছি ভাল লগা বস্তুটো হৈছে ইয়াত তিনিটা চেইন আছে, তিনিটা পকেটছ আছে আৰু লগতে এইটো যে আপোনালোকে দেখিছে, এই বস্তুটোৰ কাৰণে বেগটো মানে সৌন্দৰ্যটো বেছি বৃদ্ধি পাইছে, গম পাইছেনে? গতিকে এতিয়া মই আপোনালোকক দেখাওঁ এটা এটাকৈ যে মোৰ বেগত মই ক'ৰবালৈ গ'লে কি কি বস্তু কেৰি কৰোঁ। মানে জেগা যোৱা অনুযায়ী মই বস্তু কেৰি কৰোঁ। যেনেকৈ ওচৰলৈ গ'লে মই অকণমান সৰু পাৰ্চ কেৰি কৰাটো প্ৰেফাৰ কৰোঁ। তাত মোৰ বস্তুবিলাক বেলেগ বেলেগ থাকে। অকণমান দূৰলৈ গ'লে বস্তুবিলাক অলপ বেলেগ থাকে। ঠিক তেনেকৈ মানে জেগা চাই চাই বস্তুবোৰ চেঞ্জ কৰা যায়। গতিকে আজিৰ ভিডিঅ'টোত মই দেখুৱাম যে নৰ্মেলি মই মোৰ বেগত কি কেৰি কৰোঁ। তো ফাৰ্ষ্টতে আপোনালোকক দেখুৱাইছোঁ এটাকৈ। ফাৰ্ষ্টতে আমাৰ চবতছে ইম্পৰ্টেণ্ট মোবাইল ফোন, নহয় জানো? মোবাইল ফোনটো চবৰে ওচৰত থাকেই, হয়নে নহয়? কিন্তু মোবাইল ফোনটো মই বেগত নথওঁ, মই হাততে যিহেতু লৈ থাকোঁ, সেইকাৰণে মই মোবাইল ফোনৰ কথাটো নকওঁ। তেতিয়াহ'লে নেক্সট বস্তুটো দেখুৱাইছোঁ। তো ফাৰ্ষ্ট চেইনত, এই চেইনটোত মই কি আছে দেখুৱাওঁ। ফাৰ্ষ্টতে মই এখন কম্ব মানে ফণি লৈ ফুৰোঁ নিজৰ বেগত। এখন কম্ব মানে ইউজ হওক নহওক মই কেৰি কৰি লৈ ফুৰোঁ, যিহেতু মোৰ বা হাজবেণ্ড দুজনেই কামত আহিব পাৰে, নহয় জানো? গতিকে মই এখন কম্ব য'ত যাওঁ বেগতে লৈ ফুৰোঁ। ঠিক আছে। নেক্সট হৈছে এটা ৱেট ৱাইপছৰ পেকেট। এটা এনেকুৱা সৰু সৰু ট্ৰেভেল চাইজৰ আপোনালোকে ৱেট ৱাইপছ বজাৰত কিনিবলৈ পাব। গতিকে এইটো এটা খুব বেছি ইম্পৰ্টেণ্ট বস্তু বুলি মই ভাবোঁ। এটা বেগত এইটো বস্তু থাকিবই, সকলোৰে বেগত এইটো থাকিবই লাগে, যিহেতু এইটোৱে মানে মুখখন আপোনালোকে যদি এবাৰ মানে কিবা টায়াৰ্ডনেছ বা কিবা যদি ফিল কৰে, তেতিয়াহ'লে এবাৰ যদি মুখখন এইটো দি ৱাইপ কৰি লয়, তেতিয়াহ'লে আপোনালোকে ফ্ৰেছ ফিল কৰে। গতিকে এইটো মই লৈ ফুৰোঁ বেগত। থাৰ্ডতে হৈছে এটা ক্লাটচাৰ। মই এটা ক্লাটচাৰ এনি টাইম, এইটো বাৰু চেঞ্জ হৈ থাকে, এটা ক্লাটচাৰ মই এনি টাইম মোৰ বেগত লৈ ফুৰোৱেই। তাৰপিছত ৰাবাৰ বেণ্ড থাকে। আজি কিন্তু মই ৰাবাৰ বেণ্ড লোৱা নাই, যিহেতু মই চুলি অলৰেডি টাই আপ কৰিয়ে গৈছিলোঁ। তাৰপিছত থাকে কেইবাখনো হেংকি। মোৰ বেগত কেইবাখনো হেংকি পাব আপোনালোকে, এখন তাৰপিছত এখন বিল আছে, ৰেণ্ডম বিল আৰু তাৰপিছত মই এটা কম্পেক্ট নিজৰ বেগত থওঁ, কেতিয়াবা আৰু এনেই টাচ আপ কৰিবৰ কাৰণে এইটো। তাৰপিছত মই মেডিচিন, কিছুমান ৰেণ্ডম মেডিচিনছ থাকে। তাৰপিছত বিন্দি, যিহেতু মেৰিট থাকিবই লাগে। তাৰপিছত লিপষ্টিক, কাজল, এইবিলাক কেতিয়াবা টাচ আপ কৰিব লাগে ন। তাৰপিছত সেন্দুৰ, লিকুইড সেন্দুৰ, যিহেতু পাউডাৰ সেন্দুৰটো লৈ ফুৰিব নোৱাৰে ন চব জেগাতে। তাৰপিছত এইটো চেইন মোৰ খালী। ঠিক আছে। এতিয়া যাওঁ ছেকেণ্ড নম্বৰ চেইনটোলৈ। ইয়াত কি কি আছে আপোনালোকক দেখুৱাওঁ। ইয়াত মোৰ আছে ছানগ্লাছযোৰ। সেইটোনো কি দেখুৱাম ন, সকলো দেখাই দিছোঁ। এয়া পেকেটটো নুখোলোঁ, এয়া ছানগ্লাছ। এইটো চেঞ্জ হৈ থাকে মাজে মাজে। তাৰপিছত থাকে এডাল পেন, কেতিয়াবা লিখি কৰিব লাগে, কৈছিলোঁ নহয়। কেইবাখনো হেংকি থাকে। তাৰপিছত থাকে এটা পাৰ্চ বা ৱালেট, আপোনালোকে যি কয়। ইয়াত কেছ থাকে অলপ চলপ। তাৰপিছত এইটো খালী। তাৰপিছত একেবাৰে শেষত ইয়াত আছে আমলা। কেতিয়াবা মই চুইং গাম বা মিণ্ট থওঁ ইয়াৰ সলনি। আৰু কি আছে?
আৰু আছে হাজমোলা এয়া আৰু কেতিয়াবা মোৰ ইয়াত স্নেক্সো থাকে বা বিস্কিট বা কেক সৰু সুৰা অকণমান দূৰলৈ গ'লে লৈ ফুৰোঁ বেগত আৰু নাই খালী তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই যেতিয়াও ভিডিঅ' দিওঁ আপোনালোকে লগে লগে গম পাইছেনে আৰু লগতে আপোনালোকে মোক কমেণ্ট কৰিব যে আপোনালোকে কেনেধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে মই তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে কমেণ্ট কৰিব আপোনালোকে আৰু লগতে আপোনালোকে মোৰ বেগত থকা কোনটো বস্তু বেছিকৈ ভাল পালে বা আপোনালোকেও কেৰি কৰে নিজৰ লগত কমেণ্টত লিখিব তেতিয়াহে মই গম পাম নহয় জানো আমি তেতিয়া ৰিলেট কৰিব পাৰিম গতিকে আজিলৈ ইমানেই মই পুনৰ উভতি আহিম এটি নতুন ভিডিঅ' সৈতে বাট আজিলৈ আহিছোঁ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ